मैं हूं बेयर ग्रिल्स। मैं आपको दिखाने जा रहा हूं कि आप दुनिया के कुछ बड़े ही खतरनाक भीड़ों में कैसे जिंदा बच सकते हैं। নমস্কাৰ ৰাইজসকল, আজি মই আমাজনৰ জংঘলত আহিছিলো, কিন্তু ইয়াতে আহি ফাঁচি গলো। আৰু কিন্তু এই কেমেৰামেনটো কৰবা আহিছি না জংঘলত থাকে আৰু এই ঢেকীয়াৰ ভিডিঅ'টো মই ভাইৰেল কৰিছিলো। অ বেটা তই প্ৰফেচনেল তাৰমানে। আজি আমি বিখ্যাত বিখ্যাত বস্তু কিছুমান উলিয়াম। এই ৰাইজক মই এটা বস্তু দেখো, আহক আপোনালোকে, আহক কেমেৰামেন আহি যা। ক্ল'জ শ্বট ল, ক্ল'জ শ্বট। ৰাইজ চাওক, এইটো হ'ল সলমান খানৰ নতুন চিনেমাৰ স্ক্ৰিপ্ট। ইয়াতে আপোনালোকে ফ্ৰীত দেখি আছে, কিন্তু এইবাৰ চাবা গেলি আপোনালোকে চিনেমা হলত পইচা দি চাব লাগিব। ইয়াতে ভালকে চাই লওক, ওচৰৰ পৰাই দেখক, এইটো চাই লওক ভালকে। এইটো হ'ল সলমান খানৰ নতুন চিনেমাৰ স্ক্ৰিপ্ট। ক'ত যাওঁ, কি কৰোঁ, অলপ কিবা মাংস চাংস খাব পাৰিলে ভাল আছিল। এইটো চালে ধৰিব পাৰিলি। হৈ চাওক, ইয়াতে কোনোবা মানুহ আছিল, মানুহে পিকনিক মাৰিছিল, হাগিছ এটা পৰি আছে। হাগিছ আছে মানে তাৰপৰা গুচো আছে চাবি। নতুন হাগিছ, কামত আহিব। কি কৰিবি এইটো দি তই? কামত আহিব, এতিয়া বৰ্তমান পিন্ধি যাওঁ মই। সেইফালে ঘূৰ তই, বোলে ঘূৰ। মোৰ মস্ত ভোক লাগছি। ক'ৰবাত যদি কিবা খাবা চাবা পালো হয়, পেলু চেলু। তোৰ বেগত কি আছে? বেগত একো নাই ৰ, কি কেঁচা পালি খালো। কি কৰবি আনছে তই বেগটো তই? চবেই লৈ অলপ দেখো। হেই এই আছো কি কেঁচা না কি পেলু পলু। তুই এনেকুৱা বস্তু লাইফত দেখা নাই মই। ময়ো দেখা নাছিলো, কি ৰ খাইছ ৰ। হেই যিকোনো নাখবি মৰবি। এই কুৰকুৰি, এডাল কুৰকুৰিৰ গাছ। কি ক? অ তাৰমানে ৰাইজসকল, আপোনালোকক মই এটা কথা কওঁ, আমাৰ জংঘলত বিভিন্ন ধৰণৰ গাছ পাব, তাৰে ভিতৰত এডাল কুৰকুৰিৰ গাছ। আপোনালোকেতো ক'তো দেখাই নাই, নিশ্চয় আমি ধনু নকৰিলে আমি দেখিছোঁ। এই এডাল গছত কুৰকুৰি লাগি এনেকৈ একদম বনে চনে তৈয়াৰ হৈ এনেকৈ আহি থাকে। এইগিলা চাওক আপোনালোকে, এইগিলা তই খাবি নেকি? একডাল একডাল নালি। মই কিন্তু ভিডিঅ' চিডিঅ' নকৰোঁ কিন্তু। এই যাওঁ, মই যাওঁ। শুন, তোৰ লাভৰ কাৰণে কৈছোঁ, ঢেকীয়াৰ মাজত ক'ৰবাত কিবি কিবি পাই যাব পাৰা। আজিকালি এইগিলা ওলাই থাকে বেছি। দে একডাল খা দে, খা। নম্বৰটো কুৰকুৰি চুৰকুৰিটো খালো, কিন্তু পেট ভৰা বস্তু কিবা এটা পালি যাওঁ ৰস খালে দি। পাহাৰ বগাব লগা হৈছে ইয়াতে, আমাজনৰ জংঘলখনৰ মস্ত পাহাৰ। ঐ কেমেৰামেন, এই মুৰ্গী পাইছো, মুৰ্গী ধৰি পাইছো। এই থত তাক মুৰ্গী চাব নোৱাৰাৰ, মুৰ্গী বেয়া লাগি গেল, কি কৰোঁ। ৰাইজ, আপোনালোকৰ নিশ্চয় মনত আছে, মই হাগিছটো পিন্ধি থৈছিলোঁ। মই এতিয়া অলপ মুচছোঁ, সেইখানিয়ে খাব লাগিব, বেয়া লাগছে আৰু উপায় নাই। ঐ কেমেৰামেন, ঘূৰ ইফালে। এই পানীয়ে খাব লাগিব আৰু উপায় নাই। উপায় নাই ৰাইজ, ধনী মানুহৰে গতি হৈ লাষ্টত যায়, বেছি ধনী ক'ত থাকিলে। খাব লগা হৈছে পানী, আৰে মুঠে খাব লগা হৈছে নিজৰ। এয়া চাওক ৰাইজসকল, মই বাঁহৰে না চাহৰে কিহৰ বা পাইছো পাত, কিবা এটা পাইছো মুঠতে। এটা কথা জানে না, মানুহে মনেদি যি ভাবি লয় সেইটোৱে হয়। এইটো মই চাহৰ পাত বুলি ভাবি লৈছো। এতিয়া মই এইটো ঘৰত লৈ যাম,
ঘৰত লৈ যাই খাম আপোনালোকে কিন্তু নাভাবো আপোনালোকে ভাবি পেলাই নাখবো এইটো আৰু মই যদি মৰো এই ভিডিঅ'টো তো আপলোড দিবি দেই অ'কে অ'কে চাউল পাত কেইটামান লৈ যাওঁ মই আজি যি মনেদি ভাবি আছো সেয়ে কৰি আছো মুঠখিনি মই পানী বুলি ভাবিছো সেয়ে খাইছো এই চাহ বুলি ভাবিম এয়ে খাম যি মনেদি ভাবো সেয়ে কৰিম আপোনালোকেও কৰিব এই কাষত এইবিলাক কি চাহৰে পুলি নে কি চাচোন এইবিলাক চব চাহৰ পুলি আপোনালোকে চাব পাৰে মই ভাবি লৈছো এই লৈ যাওঁ বল এইগিলা ভাবিলো কেমেৰামেন এইবিলাক চব চাহৰ পুলি ঘৰত যাই ৰুব লাগিব এইগিলা এইবিলাক কেইটামান লৈ লওক আমাৰ ঘৰত চাহ কিনিবা পইচা নাই পুলিকেইটা ল'বি না পুলিকেইটা নলওঁ এই পুতি দিম খুদ ৰাইজসকল চাহপাতৰ যোগাৰ মই কৰি ল'লো এতিয়া মই এটা নেক্সট মিছনত যাম বেলেগ মিছন এটাত চেনি বিচৰিব লাগিব চেনি বিচৰিলি হৈ যাব চেনি বিচিলি হৈ যাব অঁ বনবি কি তই ৰ চচপেন অঁ এইটোত বনাওঁ জুই যোগাৰ জুই মই নেক্সট ভিডিঅ'ত কেনেকৈ যোগাৰ কৰিব লাগে দেখাই আছোঁ নেক্সট এপিছডত দেখাম জুই কেনেকৈ কৰে আৰু পানীৰ যোগাৰটো আছে মোৰ চেনি বিচৰিব যাওঁ আৰু কবিৰ সিঙৰ দৰে মই মূৰ্খ নহয় মই এনেকৈ হাগিছ চোৰ কৰিম মুটিম পানী কৰিম কবিৰ সিঙে এনেই ৱেষ্ট কৰিছে তাৰ মুঠ মাখা মই চাহ বনাই খাম চেনি বিচৰিব যাওঁ এতিয়া আহক আহক তই কি বিচাৰি আছা তাতে চাবেই চাওঁ নদী এটা তই নিজৰ মুঠ খাইছে তই এই নদী এটা থাকোঁতে এই তোৰ অলপো মাথা নাই দে কবাৰ কি বিচাৰি থাকা পলিটিক্স নেচাৰেও মোৰ লগত পলিটিক্স কৰে পলিটিক্স নকৰিবা বন্ধু এই আৰু তই শুন মই মুঠটো খাই বেয়া কৰা নাই ইয়াতে নদীত কিমান কিবা ক'ৰ কি বস্তু আহে ক'ৰ কি মিক্স হৈ যায় মানুহে গা ধুৱে কিবা হয় দে তই বিজ্ঞান পঢ়িছে না নাই মুঠতকৈ বেছি ভাল হ'ব নেকি মুঠটো বেছি পিয়ৰ মোৰ বেয়াৰ পৰা ওলাই গেছি নকওঁ দে নদীত গা ধোৱা আমি ধোৱা এই ক'ত গা ধোৱা ঠাণ্ডাত ঠাণ্ডা এই যোৱা সপ্তাহতে দিছিলোঁ আজি ধোৱাই নাই আৰু এই আহে আইঅ ভৰি চৰি বিহত থাকিব পৰা নাই ৰাইজ আপোনালোকৰ কাৰণে ভিডিঅ'টো বনালোঁ ভৰি চৰি খেদালোঁ ভিডিঅ'টো যদি ভাল লাগছি অলপ লাইক শ্বেয়াৰ কৰি দিব কুকুৰ গুৰি 2 পিচমান খাই আৰু এনেকৈ আছোঁ মুৰ্গীটো খাবাই নাপালোঁ খেদামতে গেল দিয়ক ভিডিঅ'টো যদি ভাল লাগে অলপ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কিবা যদি ভুল হৈছে তলত কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব জয় আই অসম বাই বাই